গুড মৰ্নিং গাইজ। আজি বাইদেউহঁতৰ পূজা, তাৰ কাৰণে বাইদেউহঁতৰ ঘৰত আহিলোঁ আৰু আহিয়ে মই গুণগুণৰ ওচৰত আহিছোঁ। তাই কি ধুনীয়াকৈ শুই আছে দেখিছে। আৰু এইপিনে পূজা আৰম্ভ হৈ গৈছে, মানে আজি তাইৰ জন্মদিন, তাৰ কাৰণে বিষ্ণু পূজা কৰিছে। আৰু এইপিনে মই গুণগুণৰ সৈতে কথা পাতি আছোঁ আৰু তাইৰ হাঁহি দেখিছে। এইফালে পূজা হৈ গ'ল, সেয়া কৰিলোঁ আৰু আজি বাইদেউৰ বাৰ্থডে স্পেচিয়েল ভিনদেউৱে বনাইছে দুপৰীয়াৰ ভাত সাজ। এইপিনে মটৰ পনীৰ আৰু চব্জি বহাই দিছে। এতিয়া মই খাব লৈছোঁ প্ৰসাদ আৰু ভোগ। এতিয়া সকলো মানুহৰ কাৰণে মই পায়স সাজি আছোঁ আৰু সেইফালে মাইনায়ে চাহৰ প্লেট সাজি আছে। আজি বাইদেউৰ বাৰ্থডে স্পেচিয়েল মই এটা কেক বনাই আছোঁ। কেকটো কেনেকুৱা হৈছে জনাব। এতিয়া তাই কেক কাটিং কৰি আছে। এতিয়া সকলোকে চাহ পানী দি উঠি আমি খাবলৈ বহিছোঁ চাহ। আৰু এইপিনে দেখিছে গুণগুণ মায়ে টোপনি গৈছে, কি ধুনীয়াকৈ শুই আছে তাই। এতিয়া ভাত খাবলৈ হ'ল, তো ভাত খাবলৈ বহিলোঁ। ভাতৰ লগত আইটেম আছিলে মটৰ পনীৰ, বুটৰ দাইল, চব্জি। তো দুপৰীয়াৰ ভাত আজ ধুনীয়াকৈ বাইদেউহঁতৰ ঘৰত খালোঁ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব।